আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ সেই উদ্দেশ্যে গোৱালপাৰা জিলাৰ অন্তৰ্গত মৰণয় গাঁৱত গুৰুজনাৰ নীতি আদৰ্শৰে এক গভীৰ আধ্যাত্মিকতাৰে নাম প্ৰসংগৰ অনুষ্ঠানটি আৰম্ভ কৰা হৈছেহি আৰু এই মহান অনুষ্ঠানটিৰ লগতে আমাৰ সকলোৰে মৰমৰ আমাৰ সকলোৰে হৃদয়ত থকা সাৰ্থক জুবিন গাৰ্গৰো প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে এক গভীৰ শ্ৰদ্ধা নিবেদনেৰে এই অনুষ্ঠানটি গভীৰৰ পৰা গভীৰতম অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। গতিকে ইয়াৰ জৰিয়তে সমূহ ৰাইজলৈ গুৰুজনাৰ যি আধ্যাত্মিকতা শ্ৰদ্ধা ভক্তিৰে সেৱা